নমস্কাৰ প্ৰিয় বন্ধুসকল স্বাগতম জনাইছোঁ নতুন ভিডিঅ'লৈ তথা আমাৰ ইউটিউব চেনেললৈ য'ত আমি সদায় কিছুমান বাস্তু ধৰা ৰাশিফলৰ মধ্যে আলোচনা কৰোঁ। বলক তেন্তে আজি ভিডিঅ'ত জানি লওঁ 19 তাৰিখে কোনকেইটা ৰাশিৰ ভাগ্য খুলিব আৰু তেওঁলোকৰ ভাগ্য ফলনো কেনেকুৱা হ'ব। বলক তেন্তে ভিডিঅ'লৈ আমি আগবাঢ়ি যাওঁ, কিন্তু তাৰ আগতে জনাই থওঁ যে আমাৰ চেনেলটোৰ ভিডিঅ'বিলাক ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰাৰ লগতে সদায় যদি ভিডিঅ' বলে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আহক এতিয়া মূল ভিডিঅ'লৈ আমি আগবাঢ়ি যাওঁ। বন্ধুসকল 19 জুলাই সোমবাৰ 2021 চনত কেইটামান ৰাশিৰ বিশেষ ধৰণৰ ভাগ্য উদয় হ'বলৈ গৈ আছে। এওঁলোকৰ ভাগ্য আচৰিত ধৰণে সুপ্ৰসন্ন হ'ব, যাৰ বাবে লোকে জীৱনত সুখ আনন্দ তথা জীৱনত বিশেষ উন্নতি লাভ কৰিব, মনৰ ইচ্ছা পূৰণ হ'ব। ভাগ্য সুপ্ৰসন্ন হোৱাৰ ফলত যি কামৰ হাত দিব তাতে সফল হ'ব পাৰিব। এওঁলোকৰ জীৱনত আশানুৰূপ ফল লাভ কৰিব, পৰিয়ালত সুখ শান্তি ভাগ্য থাকিব, জীৱনশৈলীত সম্পৰ্ক মধুৰ হ'ব, প্ৰেম প্ৰণয় স্বাস্থ্য দাম্পত্য আদি বেয়া নহয়। লগতে শিক্ষা কেৰিয়াৰ চাকৰি ব্যৱসায় সকলোতে উন্নতি হোৱা দেখা যায়। এই বিশেষ ভাগ্য জ্বলি উঠা ৰাশিকেইটা হৈছে তুলা, ধনু, সিংহ, কন্যা আৰু বৃশ্চিক ৰাশি। বন্ধুসকল এইকেইটা হৈছে প্ৰধান ৰাশি যিকেইটা ভাগ্য খুলিব গৈ আছে 19 তাৰিখে বিশেষভাৱে। যদি ভিডিঅ'টো ভাল লাগিল লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু সদায় দৰে ভিডিঅ' বলে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিব। ধন্যবাদ।